যিখিনি চাকৰি দিছিল ফৰেষ্টৰ হওক বা বিচিডিচি ছেক্ৰেটাৰী হওক সেইবিলাক আমি ভেৰিফাই কৰি আছো। যদি সঁচা হয় সিহঁতে 100% পাব। কিন্তু দাবী কৰিছে প্ৰমোদ বড়ো দাবী কৰিছে কি 2005 চনৰ পৰা ইনকুৱাৰী কৰিব দিছে। 2005 যিখিনি বিপিএফৰ দিনত 5 বছৰত সি ইনকুৱাৰী কৰা নাই। ইনকুৱাৰী কৰিতো চেষ্টা আমি কৈছো বিচিডিচি সকলক যে চাকৰি দিছে লিগেল না ইলিগেল, ইহঁতে কিয় চেলাৰী পোৱা নাই, ইয়াৰ ওপৰত জাষ্টিফাইড কৰি আছো আমি। আৰু চেলাৰী পাব লাগিব। আৰু ফৰেষ্টৰ যিখিনি চাকৰি দি গৈছে ইহঁতে কিছুমান ইলিগেল আছে, কেনেকৈ পালে? য'ত গ্ৰেজুৱেট লাগে ইয়াত মেট্ৰিক পাছ, য'ত মেট্ৰিক পাছ লাগে মেট্ৰিক ফেল, এনেকুৱা কোৱালিফিকেশ্যন থকা বহুত মানে কেণ্ডিডেট আছে। সেইবিলাক আমি চাই আছো। ইলিগেল আৰু পইচাৰ কথা কৈছে, পইচা লোৱা বুলি কথা কৈছে। পইচা আমি লোৱা নাই। প্ৰমোদ বড়োৰ দিনতো আপোনালোকে প্ৰমাণে পাইছে এজন মহিলাই 8 লাখ 9 লাখ টকা দিব নোৱাৰা কাৰণে তাৰ ল'ৰাটো চাকৰি পোৱা নাই। 8 লাখ টকা আনক 10 লাখ টকা আনক তেতিয়া চাকৰি দিম, সেইবিলাক প্ৰমাণে আছে। যি ব্যক্তিসকলৰ ওচৰত এই পইচাটো বিচাৰিছিল নাই। আমাৰ এতিয়া ডিপাৰ্টমেণ্টেল বহুত চাকৰি ভেকেঞ্চি আছে। ইয়াৰ ওপৰত আমি এডভাৰটাইজ দিব। এই হিচাপত BTC বাকী ৰাইজে বা ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব। যোনে কোৱালিফাইড হ'ব সি চাকৰি পাব। বাজেটত আমি যেনেকৈ বিচাৰিছে 10% এনহেঞ্চ হ'ব লাগে আৰু আমি 12.19 পাব লাগে, সেইটো আমি দাবী কৰিছোঁ। তো মই জানো এই বছৰৰ বাজেটটো অলপ কম হ'ব। আপোনালোকে জানে গোটেই পৃথিৱীত কি হৈ আছে কি হোৱা নাই, ইকনমিকেলি সেইবিলাক পজিশ্যন চবেই জানে। এই বছৰৰ আসাম চৰকাৰৰ যিটো বাজেট সেইটো কম হ'ব মই জানা। ফুটবল বিশ্বকাপ চলি আছে উচ্ছেদ বুলি ক'লে আমাক নজনাকৈ উচ্ছেদ কৰিব লাগিব, তেতিয়াহে আমি উচ্ছেদ বুলি কওঁ। উচ্ছেদটো ক'ত? উচ্ছেদ মানে উচ্ছেদ, ইয়াত আৰু বহিব নোৱাৰিব। আমি কৈছোঁ আমাৰে মানুহ ইহঁতে আমাৰ অঞ্চলতে থাকিব। ইয়াত ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী হ'বলৈ গৈ আছে। প্ৰমোদ বড়ো আগতে সেইটো এলটমেণ্ট দি পেলাই গৈছে। এতিয়া আমি জাষ্ট হেণ্ড অভাৰ কৰিব লাগে। ষ্টেট গভৰ্ণমেণ্টৰ পৰা বাৰে বাৰে নটিচ আহি আছে, আমি এইটো হেণ্ড অভাৰ দিম। হেণ্ড অভাৰ দিয়াৰ আগত ইহঁতক আমি শ্বিফ্ট কৰিবলৈ ওলাইছোঁ। এতিয়া কাম আৰম্ভ আজিৰ পৰা কৰিব দিয়ক। আমি যিটো কৰিব লাগে সেইটো কৰিছে। মানুহক আমি ইহঁতক শ্বিফ্ট কৰাৰ নামত কি কি ফেচিলিটি দিব লাগে আমি দিব লাগে। চৰকাৰে সেইখিনি আমি দিম।